ओके नमस्कार तो आज ভিডিঅ'টোত আমি গৈ আছো বেনাৰঘাটা নেশ্যনেল পাৰ্ক যোনটো বেংগলোৰৰ সবচে ডাঙৰ চিৰিয়াখানা বুলি ক'ব পাৰে আৰু চিৰিয়াখানা কাজিৰঙা টাইপো মানে এনেকা জংঘলো আছে য'ত আপুনি বাঘ ঘোঁৰা পাই ষ্টাৰ্ট কৰি হাতী পাই ষ্টাৰ্ট কৰি সাপ পাই ষ্টাৰ্ট কৰি সব জীৱ জন্তু পাব তো আহক সোনকালে আৰম্ভ কৰোঁ আপোনালোকৰ লগত তো কৃষ্ণও গৈ আছে লগত ব'লা ও ভাই পুলিচে 100% ধৰি এইখনত দুটা মানুহ কোন আছে তো এইখন পাৰ কৰিবৰ কাৰণে ইমান দূৰ আহিলোঁ আৰু এখন য'ত ত'ত পাৰ কৰিব নোৱাৰি পেনাল্টি লাগি যায় বোলে 500 টকা সেই অকণমান কামটোৰ কাৰণে ইমান দূৰ আহিলোঁ টিকাটো এতিয়াও বিষাই আছে মোৰ তো আমি বৰ্তমান নামিলোঁ বেনাৰঘাটা বায়'লজিকেল পাৰ্ক তো টিকেট কাউণ্টাৰ আছে আগপিনে তো আমাৰ ৰুমৰ পৰা টোটেল 22 কিলোমিটাৰ হয় তো ইয়াত আহোঁতে আহোঁতে খালি 3 ঘণ্টামান লাগিলে মানে বাছবোৰ চেঞ্জ কৰি তো ইয়াত সেইটোৱে প্ৰব্লেম বহুত বেছি ৰ'দ এনেকৈ জঁপিয়াই মিলে টিকেট কাউণ্টাৰ পৰা গ'লোঁ ইয়াত ভেৰিয়েশ্যন ধেৰ আছে মানে এটা আপুনি জুখন চাব পাৰে জুত 100 টকা টিকেট হয় আৰু এখন আছে বাটাৰফ্লাই পাৰ্ক বুলি বহুত ফেমাছ হয় তাত সোমাবৰ কাৰণে 50 টকা আৰু আপুনি বাছ লৈ পেলাই জংঘলতো যাব পাৰে যেনেকৈ আমাৰ কাজিৰঙা ফালে এই ধৰণে যায় তো তাত আপোনাৰ 300 মান লয় নেকি জানো চাই মেলি লওঁ আৰু কোনটো ভাল হয় খালি আৰম্ভণিতে প্ৰব্লেম এটা হ'ল ইয়াত আপোনাৰ অনলি কেছ একচেপ্টেড হয় বাকী ল'লা নেকি তুমি বঢ়িয়া 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 ই কাৰোবাৰ পৰা যোগাৰ কৰি মেলি ল'লে মানুহ এটাক ঠগি পেলাই তো আমি এণ্ট্ৰি কৰিব গৈ আছোঁ আৰু আজি আমি ঘূৰিম এই গোটেইখন এই ঢেৰ কিবা কিবি আছে ঐ ভাই মৰিলোৱেই বোলে জিৰাফ কিবা কিবি যথেষ্ট বস্তু আছে ৰেপটাইল ছেকশ্যন 100 টকাত এইখিনি হ'ব জানো ইমানখিনি সেইকাৰণে গাড়ী ল'ব লাগিছিলে নালাগে দে হ'ব দে আমি এনেকৈ আৰু আৰম্ভণিতে ইয়াত আছে জেব্ৰাটো দেখাইছোঁ আপোনালোকক জেব্ৰা লাইভ মই নিজেও দেখা নাই আজিলৈকে আৰু ফাৰ্ষ্ট টাইম মই দেখা পাইছোঁ জেব্ৰা কোনোবাই দেখিছে যদি বেলেগ কথা মই কিন্তু দেখা নাই আজিলৈকে পোকৰকেইটা দেখাই আছে মালটোক চাব যাম ৰ'বা ঠিক আছে এতিয়া আমি মাল চাব গৈছোঁ মানে জিৰাফ চাব গৈ আছোঁ আৰু ইয়াত ৰাস্তা ধেৰ আছে তো কনফিউজ হৈ যাম ইয়াতো এটা আছে ইয়াতো এটা আছে এইপিনে দিনে আমি আহিছিলোঁ এইপিনে ওপৰলৈ যায় আৰু ইয়াত জিৰাফ মাত্ৰ এটাই আছে আৰু সি বুঢ়া হৈ গৈছে বৰ্তমান তো এতিয়া আমি গৈ আছোঁ আগলৈ আৰু পৰিৱেশটো বিৰাট ধুনীয়া মানে এনেকুৱা ফ্ৰেছ বতাহ এটা মাৰিছে ন তো বেংগলত এই ফ্ৰেছ বতাহটো পালে অসমলৈ মনত পৰে বিৰাটকৈ আৰু এতিয়া আমি যাব লাগিব ডাউনত কাৰণ ইয়াত এৰ' চাইন মতে লিখা আছে জু বুলি আৰু ডাউন দি অহাৰ পিছত ইয়াত প্ৰথমতে পালোঁ এনিমেল ফিড ডিছপ্লে ইউনিট ইয়াত মানে জীৱ জন্তু চৰাই চিৰিকটিয়ে খানা কি খায় তো সেইবোৰ আছে ভাতোৱে খোৱা এইটো খানা তো এনেকৈ ধেৰ আছে মানে যিকোনো চবেই যোনে যি খায় তো ধুনীয়া ফুলৰ মাজেৰে আমি এণ্ট্ৰি কৰিছোঁ ভাই পিটন চিটন নিদিলেই হ'ল আৰু আমি এতিয়া পাই গ'লোহি এইটো কিবা এটা কয় বে ই তেজ শুহে বোলে তেজ পিয়া আৰু এইটো বহুত ডাঙৰ গুই গিৰগিত নহয় গুই এইটো অ' ভাই গছপাত খাই বহুত ধুনীয়া দেখিবলৈ তো আমি নেক্সট কি পাওঁ ইয়াত কি আছে কৃষ্ণা সাপ বে এই সাপ বে সেইডাল এই চেনেক আৰু এইটো পূৰা সাপৰ বস্তি একদম য'ত ত'ত সাপ চাপ ওলমি আছে মই দেখাইছোঁ আপোনালোকক এইডাল চাওক এইডাল কাম নাই এতিয়া উৎপাতহে কৰি আছে সাপৰ বাহানাত মানে এতিয়া ই যেতিয়া পৰি কিনে ভিতৰত সোমাই যাব না তেতিয়া সাপ চাপ ওলাই যাব ইয়াৰ তো এতিয়া সাপ চাপ চাই মেলি আহি আমি পালোহি এক ছেকেণ্ড নাম ইণ্ডিয়ান কোবৰা এইখিনিতে আছে এইডাল অ'কে তো নেক্সটত যাওঁ বহুত চালোঁ ইণ্ডিয়ান কোবৰা এতিয়া বিলাতী কোবৰা চাম দ্য কিং কোবৰা তো আমি ইয়াত একদম ষ্ট্ৰাগল কৰি আছোঁ হেৰি পাবৰ কাৰণে কিং কোবৰাডাল দেখিবৰ কাৰণে কিন্তু এতিয়ালৈকে পোৱা নাই বিচাৰি তো কৃষ্ণাই কিবা এটা পেট্ৰা উলিয়াইছে কি কোৱা এই বিনটো বজাব লাগিছিলে সেইটো আনি কিনে তেতিয়াহে ওলাব ন নহ'লে মিউজিক বজাই দিয়ে মোবাইল ওলাই কিনে চাবা কিং কোবৰাটো মানুহ এটা হৈ যাব আকৌ অফচোচ আমি কিং কোবৰাডাল নাপালোঁ আৰু আপোনালোকক দেখুৱাব নোৱাৰিম একো নাই বেলেগ বহুত চাবলগীয়া আছে আৰু কিং কোবৰাৰ পিছত আমি পালোহি ইণ্ডিয়ান ৰক পাইথন মানে এইটো অজগৰ সাপডাল তো অজগৰডাল হৈছে এইটো ওপৰত জাষ্ট শুই আছে ই কি আছে মাল নেকি এইটো কি আছে একদম মেইন মালডাল এতিয়া হয়তো কেমেৰাত ভালকৈ আপোনালোকে ধৰিব পৰা নাই কিন্তু এডাল বহুত বেছি ডাঙৰ হয় মানে ই মোক গোটাই খাই দিব পাৰিব আৰামছে সংসাৰৰ সাপ আছে ইয়াত আৰু শুনিছোঁ ইচ্ছাধাৰী নাগ এজনীও আছে বোলে সেইপিনি হয় নেকি অঁ সঁচাকৈ আৰু এতিয়া আমি পালোহি কাছৰ এলেকা যোনটো মাটিত ঘূৰি ফুৰে এইটো আপোনালোকক দেখাইছোঁ এইটো প্ৰথমবাৰ দেখিছোঁ মই আকৌ তো ইয়াত নথকা বস্তু একোৱেই নাই মাটিত ঘূৰি ফুৰা আৰু এই বান্দৰ চাওক অ'পেন ইয়াত এনেকৈ ঘূৰি ফুৰে প্ৰেগনেণ্ট আছে তো এহঁতে একদমেই ভয় নকৰে এয়া ওচৰতে ঘূৰি মেলি ফুৰে সৰু পোৱালি আৰু ৰাস্তাত মানুহৰ ভিৰো বহুত এই বান্দৰে কিবা এটা কৰিলে এইটো চুৰ কৰিলে চব চাচাৰ বিস্কুট চুৰ কৰি দিলে আৰু বান্দৰকেইটাৰ ঠিক ছাইডতে আছে আমাৰ মগৰ মাছ ঘৰিয়াল
তো এইকেইটা ৰ'দত একদম ধুনীয়াকৈ শুই আছে শান্তিৰে। এইটো মেইন বুঢ়া। তো ঘৰিয়াল চোৱাৰ পিছত আমি আহি পালোহি চৰাই ছেকশ্যন, আৰু ইয়াৰ পিছত আমি আহি পালোঁ লায়ন টেইলড মাকাও। পুগলু এপিনে চা, ইছ ৰাম পাত্তাই নিদিয়ে বে, এবাৰ চা। এপিনে আছে, এপিনে আছিলোঁ মই। ইয়াৰ অপজিট ছাইডত আছে ঘৰিয়াল ক্ৰক'ডাইল। ঘৰিয়ালকেতো ক্ৰক'ডাইল কয়। প্ৰথম যোনটো ঘৰিয়াল চাইছিলোঁ তাৰ মুখখন অলপ মোটা আছিলে আৰু অকণমান দাঁত চাত ডাঙৰ আছিলে, আৰু এইটো মুখখন একদম চুচ মানে একদম মিহি। তো ভেৰিয়েশ্যনটো এতিয়া গম পালোঁ, একচুৱেলি এইটোক ঘৰিয়াল কয়। সিটোক কি কয় তেন্তে? ইটোকো ঘৰিয়ালেই কয়। এইটো ঘৰিয়াল ক্ৰক'ডাইল, ইটো বেলেগ কিবা। ইহঁতেও চাগে ভাবে চাগে জীৱ জন্তুৰ পৰা এতিয়া ক'ৰনো মানুহবোৰ আহে, কিনো চাই ভাল পায় আমাক। তাকে হয়, চাইছে কোনোবাই, চাইছে কাৰোবাক, পইচা কোনোবাই ঘটিছে। দুনিয়াখন বৰ বেলেগ চেইন চিষ্টেমত চলি আছে মানে খেলটো। এইটো চাওক, এইটো চাওক। তো পানী খাই আছে, পোৱালিটোৱে খুজি আছে কিন্তু পোৱালিটোক দিয়া নাই অ' মাকে। গাটো ধুই দিওঁ কৃষ্ণাম এই পানীটো দেখি, একমাহমান এনেও ধোৱাই নাই মই। এতিয়া আপোনালোকক দেখাম মোৰ চবচে ফেভৰেট জানুৱাৰ, মানে মোৰ দিলছে ফেভৰেট ইণ্ডিয়ান গ্ৰে উল্ফ ভেৰিয়া ভাই। আৰু ই নাজানো কিয় মোলৈ বৰ বেয়াকৈ চাই আছে নাজানো। আৰু ইয়াত সিংহ আছে টোটেল 2টা। আৰু একচুৱেলি ইয়াত ভালকৈ দেখাব পৰা নাই কাৰণ জালনাবোৰৰ কাৰণে একদম ভালকৈ ভিজিবল হোৱা নাই। আৱাজটো শুনক, আৱাজটো শুনক। আৰু ইয়াৰ মুখখন ইমানেই বেছি ডাঙৰ, মানে মোৰ মূৰটো এনেই সোমাই যাব মুখত একদম ইজিলি। দে সেইকাৰণে জংঘলৰ ৰজা। তো এতিয়া আমি হাতী চাব গৈ আছোঁ। আৰু ইয়াত আছে হাতী কেইটামান, সৰু হাতী এইকেইটা। হাতীকেইটাহে বৰ সৰু ওলালোঁ, বাকীকেইটা ঠিকে আছে, হাতীকেইটা বৰ সৰু। আৰু এই গোটেই এলেকাটো হ'ল আপোনাৰ পহুৰ। ইয়াত 5 ধৰণৰ এনেকৈ হৰিণ আছে, কিন্তু আমি প্ৰত্যেকটো দেখাব নোৱাৰিম কাৰণ ইহঁত বহুত বেছি দূৰে দূৰে আছে। আৰু নাজানো কিয় ইহঁত সদায় আমাৰ মানুহৰ মানে অলপ স্থানৰ পৰা দূৰতে থাকে, মানে এনেকৈ ফেঞ্চিং দিয়া থাকে যদিও। তো ইহঁতেও বুজি পায় মানে মানুহ প্ৰাণীটো অলপ খেচৰা হয়, তো খাই মেলি দিব পাৰে মানে ওচৰে পাজৰে থাকিলে। আৰু এতিয়া আমি আপোনালোকক দেখাই আছোঁ হিপ'পটেমাছ, মানে আমাৰ জলহস্তী। বৰ বেয়া গোন্ধাইছে অ'। মানে জলহস্তী মিন্স কি গম পোৱা নাই? মানে জলহস্তী, হস্তী মানে কি কোৱা? হস্তী মিন্স হাতী, আৰু জলহস্তী মিন্স মানে পানীত থকা হাতী, সেইকাৰণে ইহঁতৰ নামটো জলহস্তী। আৰু এইকেইটা হ'ল আমি পালোহি লকৰবগ্ঘা। তো প্ৰাঞ্জললাই ভালকৈ জানে মোৰ লগৰ। আৰু এইটো হ'ল লকৰবগ্ঘা। অ'কে, তো আৰু এটা কথা, মই যেতিয়া এই লকৰবগ্ঘাকেইটা দেখোঁ টিভিত, মই ভাবোঁ মানে ইহঁত বাঘতকৈ বহুত সৰু হয় মানে, বাট ইহঁত ডাঙৰ হয় মানে। মই আজি লাইভ দেখোঁতে গম পাইছোঁ যে ইহঁত যথেষ্ট ডাঙৰ, মানে 2টা কুকুৰ পিক্স হ'লে যিমানটো ডাঙৰ হ'ব তো তিমানটো ডাঙৰ। তো কাফি আছে মানুহ এটাক মাৰিবৰ কাৰণে। আৰু এইপিনে আছে ৱেলকাম টু ব'টিং। নাৱে চাৱে উঠিব নোৱাৰিম কাৰণ আমি টিকেটটো লোৱা নাই। আৰু এইটো হ'ল ব'টিং এৰিয়া, মানে সৰু সুৰা এটা পুখুৰী এটা, তাত মানুহবোৰে এইবিলাক উঠি মেলি এনেই লাইফ জেকেট পিন্ধি মেলি এনেই ফকতি আমি আৰু। তাতকৈ ভাল মানে ইয়াত চুইম কৰিব দিয়া হয় বেছি ভাল আছিলে, যিখিনিয়ে জানে। মই আছোঁ বৰ্তমান গছৰ ওপৰত, ইয়াতকৈ সুখ একো নাই জীৱনত। আৰু মোৰ লগত সহযোগী হ'ল এটা বান্দৰৰ পৰিয়াল। দে আধা ঘণ্টা শুই দিওঁ আৰু একদম খোৱাৰ পৰা উঠি লগ পাম আপোনালোকক। অ'কে, তো মই সাৰ পালোঁ। দিয়ক নেক্সট ষ্টপলৈ যাওঁ। তো বহুত দূৰ ভাগৰে জগৰে অহাৰ পিছত আমি পালোহি ভালুক। বলো অ' ভাই কালু। আৰু ইয়াৰ এটাই ভাষা, মানে চবৰ জানোৱাৰ লগত সি ভাষা জানে। সেই কালু, ঐ, হৈ, ভাই, এইকেইটাই। আৰু এতিয়া আমি লাষ্টত আহি পালোহি ঢেকীয়াপতীয়া বাঘ। তাৰ কাৰণে এক্সট্ৰা আমাৰ দাদাক গাৰ্ডো ৰাখি থৈছে ইয়াত, মানে বহুত ৰিস্কি হয়। এইটো কাজিয়া লাগিছেনে মই নহয় নহয়, ইহঁতৰ প্ৰজনন মানে খেল ধেমালি কৰি আছে। অ'কে বয়। তো এতিয়া কমপ্লিট এক পাক ঘূৰাৰ পিছত আমি, এইটো মনত আছে চাগে ভিডিঅ'টো আৰম্ভণিতে দেখুৱাইছিলোঁ, তো এইটো আহি ঘূৰি পালোহি কমপ্লিট এক পাক মৰাৰ পিছত। আৰু লাষ্ট চাবলৈ বাকী আছে বাটাৰফ্লাই পাৰ্ক। তো এতিয়া আমি গৈ আছোঁ এক্সিটৰ পিনে, আৰু চিকিউৰিটি এজনে কৈছে মানে বাটাৰফ্লাই পাৰ্ক বোলে বন্ধ হৈ গৈছে। তো বৰ্তমান আমি ওলাই আহিলোঁ। আৰু আপোনালোক যদি কেতিয়াবা বেংগলোৰ আহে ইয়াত আহিব পাৰে, বিন্দাছ, জেগাটো মজা হয়। আৰু আমাক লগ কৰিব, গাইডটো আমিয়ে কৰি দিম বাৰু। আৰু জেগাটো হ'ল বেনাৰঘাটা নেশ্যনেল পাৰ্ক, আৰু এড্ৰেছটো আমি ডেছক্ৰিপশ্যনত দি দিম, তো তাৰপৰা চেক কৰি ল'ব পাৰে। পাৰিলে 5-5:30 আগত বাটাৰফ্লাইটো ক্ল'জ হৈ যাব, পাৰিলে আগতে আহি সেইটো চাই ল'ব, তাৰপিছত এইটো চাব পাৰিব। একদম আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু বৰ্তমান মই বাঘলৈ পৰিণত হৈছোঁ, তো নাজানো চাউণ্ডটো ভালকৈ শুনি পাইছে নাই। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব টিম গেহেৰাক। আৰু অহা সপ্তাহ লগ পাম এটা নতুন কনচেপ্ট লৈ, নতুন ভিডিঅ' লৈ। তো তেতিয়ালৈকে জয় অসম।